Hello everyone and welcome back to my YouTube channel. আজি মই বনাবলৈ ওলাইছো চিকেন ড্ৰাই ফ্ৰাই। আহকচোন আমি ভিডিওটো আৰম্ভ কৰো। ক্যাপসিকাম, শুকান জলকীয়া, তেজপাত আৰু মই এটা বিলাহী কাটি লৈছো আৰু চিপছ টাইপৰ এটা মই পিয়াজ কাটি লৈছিলো আৰু সৰু সৰুকৈও এটা পিয়াজ কাটি লৈছিলো। এইখিনি আপোনালোকে দেখা পাইছে আদা নহৰু পেষ্ট। মই সৰু সৰু যিখিনি পিয়াজ কাটি লৈছোঁ সেইখিনি মই ফাৰ্ষ্ট টাইম দিছোঁ আৰু ইয়াত মই এড কৰিছোঁ তেজপাত দুটা, তাৰপিছত মই ইয়াত দিছোঁ শুকান জলকীয়া দুটা, ইয়াতে আছে জিৰা আৰু আপোনালোকৰ এটা ইলাইচি আৰু ইয়াতে মই দালচিনি এক পিচ দিছোঁ। এতিয়া এইখিনি আপোনালোকে ধুনীয়াকৈ অলপ টাইম পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন হোৱালৈকে আৰু এইখিনি ধুনীয়াকৈ ভজা হোৱালৈকে আপোনালোকে ভাজি থাকক। আদা নহৰু পেষ্ট, তাৰপিছত মই কেঁচা জলকীয়া দুটা দি দিছোঁ ধুনীয়াকৈ। আৰু ধুনীয়া গল্ডেন হৈছে, আপোনালোকে দেখা পাইছে এনেকুৱাকৈ ভাজিব যাতে গল্ডেন হয়। ইয়াত আপোনালোকে আলু এড কৰে নকৰে তো আপোনালোকৰ ওপৰত ডিপেণ্ড। মই এতিয়া আলু এড কৰিছোঁ, 3টা সৰু সৰু চাইজ আলু দিছোঁ। আলু আপোনালোকে দিব পাৰে যদি আলু খাই ভাল পায় আলু দিব, আলু খাই ভাল নাপালে আলু দিব নালাগে। এতিয়া মই এড কৰিছোঁ 1 চামুচ হালধি গুড়া। নিমখখিনি আপোনালোকে নিজৰ আন্দাজ মতে দি দিব, যিমানখিনি চিকেন হয় বা যিমান বস্তু হয় তাৰ ওপৰত নিমখখিনি আপোনালোকে আন্দাজ কৰি দি ল'ব সোৱাদ অনুযায়ী। কাশ্মীৰী মছলা 1 চামুচ দিছোঁ, ধনিয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, গৰম মছলা পাউডাৰ 1 চামুচ, 1 চামুচ বাছ হৈ গ'ল। এইখিনি ধুনীয়াকৈ আপোনালোকে মিক্স কৰি লওক আৰু ধুনীয়াকৈ গেছটো মিডিয়াম ল' ফ্লেমত দি কিনে ভাজি থাকক, ঢাকি দিব নালাগে, নাথাকিলেও হ'ব। এতিয়া আপোনালোকে দেখা পালে মোৰ চিকেন ড্ৰাই ফ্ৰাই হৈ গ'ল, ধুনীয়া হৈছে। আৰু লাষ্টত এতিয়া মই এটা বস্তু এড কৰিম মানে আপোনাক দেখাইছিলোঁ, এইখিনি মই গোটেইখিনি দি দিম। আৰু এইখিনি জাষ্ট 1 মিনিট ভাজিলে হৈ গ'ল। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays.